Good morning, বন্ধু সকল আৰু এতিয়া আমি আছোঁ হেঙাৰবাৰীত আৰু এতিয়া পিছে আপোনালোকে লকডাউন কি কৰি আছে মই বাৰু আছোঁ এতিয়া মানে কিয় হেঙাৰবাৰীত আছোঁ কওক মানে মোৰ দেউতাৰ মা ঢুকাইছে এই আগতে আমি ৰিহাবাৰীত আছিলোঁ এতিয়া হেঙাৰবাৰীত আহিলোঁ চ' এটা কাজিনছ আছে চাৰ বলক ক'ত আছে সবে ডাঙৰ পৰা কৰি আছোঁ so let's go so এয়া মোৰ বা ইউটিউবাৰ কোৱা আপোনাৰ নাম আচল নামটো কি মোৰ নাম বিউটি শইকীয়া আৰু কোনটো ক্লাছ মই ডিগ্ৰী ছেকেণ্ড ছেমিষ্টাৰ পঢ়ি আছোঁ অ'কে মই হাৰ্ড ক্লাছৰ বহুত সৰু মানে আৰু আছে ৰ'বা এয়া মোৰ নাম শ্ৰীপ্ৰাচী শইকীয়া আৰু মই তাইতছে সৰু হয় বেছি নহয় এইজনী নামটো ক শ্ৰী ডেইজি পাটৱাৰী অ'কে আৰু মোৰ চবতছে সৰু ভণ্টিজনী চব মোৰ সৰু অকণমানি ভণ্টিজনী মোৰ নিজৰ এইজনী নামটো কৈ দিয়া So, माझी स्पेशल মানে বেছি নাই স্পেশাল মানে এইটো কৰিছিলোঁ আজি মই এইখিনিতে সামৰিছিলোঁ গুড লাক আৰু ভালকৈ থাকিব ঘৰত লকডাউন যিহেতু বাহিৰত ওলাব আৰু এতিয়া হেৰি বন্ধ কৰি দিছে ন মাছ চাছ মাংস চাংসবোৰ প্লিজ নাখাব তাতেও কৰোণা বাছ ওলাইছে বুলি কৈছে ব্ৰইলাৰত কৈছোঁ আৰু এতিয়া বৰষুণ দিবলৈ লৈছে কিন্তু মই এতিয়া এইখিনিতে সামৰিছোঁ বাই বাই চ' মই কালি আকৌ ব্লগটো কৰিম চ' বাই বাই see you next day sorry